2026 চনৰ জানুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল নতুন বছৰৰ প্ৰথম মাহত কোন ৰাশিৰ কপাল ফুলিব নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে সকলোৰে মনত এটাই প্ৰশ্ন থাকে বছৰটো আৰম্ভণি আমাৰ মাহটো কেনেদৰে পাৰ হ'ব 2026 চনৰ জানুৱাৰী মাহত মোৰ জীৱনটো কেনেকুৱা হ'ব এই মাহত কিছুমান ৰাশিৰ জীৱন সলনি হ'ব কাৰোবাৰ ভাগ্য ফুলিব কাৰোবাৰ আহিব বিশেষ ক্ষতি হ'ব পাৰে আজিৰ এই ভিডিঅ'টো শেষলৈ চাওক কাৰণ আমি 12টা ৰাশিৰ ভিতৰত গোটেইকেইটা ৰাশি 12টা ৰাশিৰ বিষয়ে আমি সম্পূৰ্ণৰূপে জানুৱাৰী মাহটো কেনেদৰে পাৰ হ'ব কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব আৰু মাজত বিশেষ টিপছ কম ভিডিঅ'টোৰ মাজত বিশেষ টিপছ কম সেয়ে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈ চাওক আপোনাৰ ৰাশিটো চেক কৰক প্ৰিয় দৰ্শক আৰু এই ভিডিঅ'টি আৰম্ভণি কৰাৰ আগতে জনাও যে আপোনাৰ ৰাশি অনুযায়ী আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেলৰ প্লেলিষ্টত বনাই থৈ দিছোঁ আপোনাৰ ৰাশি অনুযায়ী জীৱনৰ সম্পূৰ্ণ জীৱন বিশ্লেষণ তেনেহ'লে এই ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় চাবলৈ একেবাৰে নাপাহৰিব তেনেহ'লে আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ লৈ আমি আগবাঢ়ো প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত কামত দায়িত্ব বাঢ়িব এই মাহটোত কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সন্মান বৃদ্ধি ওপৰৰ সকলৰ পৰা সম্পূৰ্ণৰূপে ছাপোৰ্ট পাব আপুনি ছ'চিয়েল মিডিয়াৰ জৰিয়তে ইউটিউবৰ জৰিয়তে ধন অহাৰ ফলত আপোনাৰ ঘৰত কিছু ক্ষেত্ৰত ইনকামৰ ক্ষেত্ৰত ভাল সুযোগ আহিব ভাল ধৰণে পাৰ কৰিব পাৰিব আপুনি ফেমিলিত ভাল এটা নাম আনিব পাৰিব জানুৱাৰী মাহত কিছু উটং আহিব আপোনাৰ মানিৰ কাৰণে নতুন প্ৰজেক্ট আৰম্ভ হোৱাৰ সম্ভাৱনা আছে যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ মাহৰ দ্বিতীয় সপ্তাহত অতি শুভ দেখা পোৱা গৈছে ব্যৱসায়ত লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব জমা খৰচৰ সঠিক পৰিকল্পনা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ আপুনি সকলোবোৰ ক্ষেত্ৰতে কাম কৰিবলৈ সক্ষম হ'ব আয় বৃদ্ধি পাব টকা পইচা ধাৰে দিয়াক লৈ তাৰ পৰা দূৰত থাকিব হ'লেও আপোনাৰ আয় বৃদ্ধি পাব মাহটোৰ শেষৰ ফালে আপোনাৰ মনত নতুন পৰিকল্পনা জাগিব আৰু জন্ম হ'ব আপুনি নিজকে উপলব্ধ কৰি আপুনি জন্ম দিব পাৰিব যাৰ ফলত আপোনাৰ গোটেই বছৰটোৰ তাৰ এটা সিদ্ধান্তৰ কাৰণে আপোনাৰ বছৰটো শুভ হ'ব প্ৰিয় দৰ্শক ফেমিলিত শান্তি বৃদ্ধি ভাই ভনীৰ সম্পৰ্ক মজবুত হ'ব যিসকলে পৰীক্ষাৰ্থী আছে ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে পঢ়া শুনাত ভাল ধৰণে ফ'কাছ কৰি এই মাহটো পঢ়িব লাগিব কাৰণ পৰীক্ষা ওচৰ পালেহি ঘৰত পৰিয়ালত সকলো ধৰণৰ কিছুমান ৰৈ থকা কাম সমাধান কৰি আপুনি আগবঢ়াই লৈ যোৱাত সহায় কৰিবলৈ পাৰিব দাম্পত্যসকলৰ মিঠা অনুভৱ বহুদিন ধৰি ভুল বুজাবুজি চলি থকা সমস্যা সমাধান হ'ব এই মাহত নতুন সিদ্ধান্ত লোৱাত সুযোগ পাব চাকৰি ক্ষেত্ৰত নতুন অফাৰ অহাৰ সম্ভাৱনা আছে ব্যৱসায়ত পুৰণি বিনিয়োগ লাভ দিব প্ৰেমত সম্পৰ্কত স্পষ্টভাৱে আপোনাৰ মানসিক চাপবোৰ আঁতৰি সম্পৰ্ক মজবুত হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব ৰক্তচাপ পেটৰ সমস্যা ফেটি লিভাৰৰ সমস্যা গেছজাতীয় সমস্যাৰ পৰা আপুনি পৰিত্ৰাগ পাবলৈ স্বাস্থ্য সদায় ভালে ৰাখিবলৈ য়োগা আৰু এক্সাৰচাইজ কৰক ৰাতিপুৱা ওম নমঃ শিৱায় ভক্তি মনেৰে কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰিব আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট বক্সত জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব এইবাৰ আহিছোঁ বৃষ ৰাশি এই মাহত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ধৈৰ্য ধৰি চলিব লাগিব আৰ্থিক দিশত ব্যয় বাঢ়িব কিন্তু আয় স্থিতি চাকৰিৰ সহকৰ্মীৰ সৈতে মতভেদ হ'ব পাৰে সেয়েহে অলপ সাৱধানো হ'ব লাগিব প্ৰেমত ভুল বুজাবুজি পৰা বাচি থাকক স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হ'ব লাগিব পেটৰ সমস্যা হ'ব পাৰে অহংকাৰ এটিটিউড অলপ আহিব পাৰে অলপ কমাই চলিব মাহৰ দ্বিতীয়টো সপ্তাহৰ পৰা কামৰ গতি সলনি হ'ব ব্যৱসায়ত লাভৰ সম্ভাৱনা বেছি টকা পইচাৰ ক্ষেত্ৰত কিছু চাপ থাকিব কিন্তু আপোনাৰ আয় বৃদ্ধি মাহৰ দ্বিতীয়টো সপ্তাহত অতি শুভ হ'ব লাভদায়ক হ'ব
দাম্পত্যত মধুৰতা বাঢ়িব। প্ৰেমত ভুল বুজাবুজিৰ পৰা দূৰ হ'ব আৰু সম্পৰ্ক এটা মজবুত হ'ব আগতকৈ। বিবাহৰ যোগ্যৰ বাবে অত্যন্ত শুভ সময়। পৰিয়ালত মান সন্মান বৃদ্ধি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ঠাণ্ডা জ্বৰ, পেটৰ সমস্যা, গেষ্ট্ৰিক, মূৰৰ বিষ, দেহৰ বিষ এইবোৰ সমস্যাই দেখা দিব পাৰে। সেয়েহে সদায় ৰাতিপুৱা শুই উঠি মৰ্ণিং এক্সাৰচাইজ কৰক, য়োগা কৰক, আপোনাৰ স্বাস্থ্য সজাগতা কৰি ৰাখক। ওম নমঃ শিৱায়। ভক্তি মনেৰে কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰক। ধন্যবাদ। আৰু আপোনাৰ ৰাশি অনুযায়ী সম্পূৰ্ণ জানক। আমি প্লে লিষ্ট বনাই থৈ দিছোঁ, তাতে গৈ আপোনালোকৰ ৰাশি অনুযায়ী চাব পাৰে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 চনৰ জানুৱাৰী মাহটোত কৰ্মৰ ক্ষেত্ৰত ভাল ফলাফল দেখিবলৈ পাব। এই বছৰৰ আৰম্ভণি জানুৱাৰী মাহটোতেই মানসিক শক্তি বৃদ্ধি পাব। মাহটোৰ আৰম্ভণিৰ পৰাই আপোনাৰ মন নতুন শক্তি অনুভৱ কৰিব। মাহটোৰ আৰম্ভণিতেই আপোনাৰ কিছু ক্ষেত্ৰত পৰিকল্পনা ৰাখি, সঠিক সিদ্ধান্ত ৰাখি আগবাঢ়ি যাব লাগিব। কৰ্মৰ ক্ষেত্ৰত উন্নতি, পদোন্নতি, দায়িত্ব বৃদ্ধি সম্ভাৱনা থাকিব। আপোনাৰ নতুন চিন্তা, নতুন আইডিয়া লৈ আপুনি বছৰৰ আৰম্ভণিৰ পৰাই আগবাঢ়ি যাবলৈ সক্ষম হ'ব। সঁচাকৈ মিথুন ৰাশিৰ বাবে জানুৱাৰী মাহটো ভাগ্যৱান। ব্যৱসায়ত নতুন চুক্তি সফল হ'ব। চাকৰিৰ ক্ষেত্ৰত সফল হৈছে যদি আপুনি ইয়াত লাকি হ'ব। আপোনাৰ কৰ্মৰ ক্ষেত্ৰত ফেমিলিত আহিব সুখবৰ। প্ৰেমত নতুন সম্পৰ্ক আৰম্ভ হ'ব। যিসকলে ছিংগল আছে, শিক্ষাৰ্থীসকলৰ বাবে পৰীক্ষাত শুভ ফল পাব। আপোনাৰ শুভ দিন হৈছে বুধবাৰ। ওম নমঃ শিৱায়। ভক্তি মনেৰে কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰক। আৰু আপোনাৰ ৰাশি অনুযায়ী আমাৰ প্লে লিষ্ট বনাই থৈছোঁ, তাতে গৈ আপোনালোকে চাই আহক যায় আপোনাৰ ৰাশি সম্পূৰ্ণ জীৱন বিশ্লেষণ। অলপ সাৱধান থাকিব লাগিব। প্ৰেমত আৱেগিক হৈ থাকিব। প্ৰেমত পুৰণি স্মৃতি ঘূৰি আহিব পাৰে। চাকৰিত কিছুমান মানসিক চাপ আহিব পাৰে। সেয়েহে দৈনন্দিন অলপ সাৱধান থাকিব লাগিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জানুৱাৰী মাহটোত আৱেগ, অনুভূতি, পৰিয়াল, দায়িত্ব আৰু জীৱনৰ গভীৰ চিন্তা এক ভৰা সময় হ'ব। জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত পৰিয়ালৰ সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব। নতুন কাম, দায়িত্ব লাভ কৰাৰ যোগ আছে। অৰ্থনীতিৰ ফালৰ পৰা খৰচ অলপ বেছি থাকিব, যদিও আয়ো সেই অনুযায়ী বৃদ্ধি হ'ব। ঘৰত ফেমিলিত নতুন কাম আৰম্ভণি কৰাৰ সুযোগ আহিব পাৰে। সন্তান পৰিয়ালত আনন্দ সংবাদ। আপোনাৰ শুভ ৰং বগা আৰু ক্ৰীম। আপোনাৰ শুভ বাৰ হৈছে সোমবাৰ আৰু বৃহস্পতিবাৰ। কৰ্কট ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা। প্ৰিয় দৰ্শক, এইবাৰ আহিছোঁ পিছৰটো ৰাশিলৈ, সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 চনটোত আহিবলৈ গৈ আছে এক বিশাল পৰিৱৰ্তন। আপোনাৰ কৰ্মৰ দ্বাৰাই বহু যুগ ধৰি ৰৈ থকা দুখ কষ্টবোৰ অন্ত পৰিব আৰু নতুন সিদ্ধান্ত লৈ কামত আগবাঢ়িবলৈ সক্ষম হ'ব। সামাজিক সন্মান বৃদ্ধি হ'ব আৰু বহু লোকে আপোনাৰ পৰামৰ্শ বিচাৰিব। কৰ্মৰ ক্ষেত্ৰত নতুন দায়িত্ব বাঢ়িব। নেতৃত্ব গুণ উজ্বলি উঠিব। চাকৰি যিসকলে কৰি আছে, প্ৰমোচনৰ দিশ পোৱা নতুনকৈ যাব পাৰে। ব্যৱসায়ত লাভদায়ক হ'ব। নতুন সিদ্ধান্ত লৈ ব্যৱসায়ত আগবাঢ়িবলৈ পাৰিব। প্ৰেমৰ সম্পৰ্কত মাধ্যম থাকিব, অনুকূল থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত শক্তিশালী হৈ থাকিব আপুনি। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলৰ বাবে অত্যন্ত শুভ সময়। প্ৰেম জীৱনত উত্তেজনা, নতুন পৰিচয় আৰু দাম্পত্যত মিঠা সময় বৃদ্ধি হ'ব। সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত শুভ ফল পাব। অলপ সাৱধানে থাকিব লাগিব। অতিৰিক্ত কাম প্ৰেছাৰ অসমৰ কাৰণে আপোনাৰ স্বাস্থ্যৰ কিছু ক্ষেত্ৰত দুৰ্বল হ'ব পাৰে। আপোনালোকৰ শুভ ৰং সোণালী। শুভ সংখ্যা 1। শুভ বাৰ হৈছে ৰবিবাৰ আৰু মঙলবাৰ দিনটোত হনুমান চালিচা পাঠ কৰক, নিশ্চয় উপকাৰ পাব।
ওম নমঃ শিৱায় ভক্তি মনেৰে কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰক আৰু কমেণ্ট বক্সত লিখি দিয়ক আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে। ধন্যবাদ। এইবাৰ পিছৰটো ৰাশি লৈ আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জানুৱাৰী মাহটোত হ'ব এক নতুন পৰিকল্পনা, নতুন সুযোগ লৈ আগবাঢ়িবলৈ সক্ষম হ'ব। এই মাহটোত নতুন ব্যৱসায় আৰম্ভণি নকৰাটোৱেই ভাল হ'ব আপোনাৰ কাৰণে। চাকৰি কামত এলেহুৱা ভাবো আহিব পাৰে, মনত ফিলিংছ আহিব পাৰে, কিমাননো আৰু কৰিম। যিসকলে চাকৰি কৰি আছে, ৰিটায়াৰ হ'বলৈ গৈ আছে, তেওঁলোকৰ এনেকুৱা ধৰণৰ মনত ভাৱ আহিব পাৰে, কিন্তু তেনেকুৱা নহ'ব। অতি শক্তিশালী হ'বলৈ, মাইণ্ডছেট পজিটিভ হ'বলৈ আপুনি ৰাতিপুৱা য়োগা এক্সাৰচাইজ কৰক। প্ৰেমত সময় দিয়ক। যিসকলে সম্পৰ্কত ভুল বুজাবুজি হৈ আছিল, সময় দিয়া নাছিল, তেওঁলোকে প্ৰেমত সময় দিয়ক। ইজনে সিজনে বহি লৈ ভালদৰে আলোচনা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত পিঠিৰ বিষ, কঁকালৰ বিষ এনেকুৱা ধৰণৰ সমস্যা আহিব পাৰে। যোগ ধ্যান কৰক। এই মাহত আপোনাৰ দায়িত্ব বৃদ্ধি পাব, লাভদায়ক হ'ব ব্যৱসায়ত কিছু ক্ষেত্ৰত, কিন্তু নতুন ব্যৱসায় আৰম্ভণি কৰাৰ পৰা বিৰত থাকক। অৰ্থনীতিৰ দিশত শুভ আপোনাৰ। ভূমি, ঘৰ, সম্পত্তিৰ যোগ উজ্জ্বল। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হালধীয়া, শুভ সংখ্যা 9 আৰু শুভ বাৰ হৈছে বুধবাৰ আৰু শুক্ৰবাৰ। ওম নমঃ শিৱায় ভক্তি মনেৰে কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰক। এইবাৰ আহিছোঁ পিছৰটো ৰাশিলৈ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জানুৱাৰী মাহটো অত্যন্ত শুভ ফল লৈ আহিব। কিছু ক্ষেত্ৰত আপোনাৰ জীৱনত ধৈৰ্য ক্ষমতা বৃদ্ধি, সিদ্ধান্তৰ সময়, কাৰণ সময় বহুতেই মূল্যৱান। এই মাহত আপুনি বহুতো গুৰুত্বপূৰ্ণ দায়িত্ব ল'ব লাগিব। কৰ্মৰ ক্ষেত্ৰত প্ৰথম দুই সপ্তাহত অফিচত কামৰ চাপ বৃদ্ধি ৰাখিব। মাজৰ সময়ছোৱাত উচ্চ অধিকাৰী মেনেজমেণ্টৰ পৰা আগ্ৰহী সমৰ্থন লাভ কৰিব। প্ৰেমত বিবাহৰ ক্ষেত্ৰত আগবাঢ়িবলৈ পাৰিব। চাকৰিৰ ক্ষেত্ৰত মধ্যম থাকিব। আৰ্থিক ক্ষেত্ৰত ধনৱান হ'ব। স্বাস্থ্য ঠিকে থাকিব। ধন সম্পত্তিৰ ক্ষেত্ৰত স্থিৰতা আহিব। ভূমি, ঘৰৰ কাম অথবা বেংক লোন এইবোৰ সিদ্ধান্ত ল'বলৈ শুভ সময়। সমাজত সন্মান আৰু আদৰ বৃদ্ধি পাব। শুভ ৰং গোলাপী, শুভ সংখ্যা 6 আৰু শুভ বাৰ হৈছে শুক্ৰবাৰ আৰু বুধবাৰ। এই দুটা দিন শুভ দিন। এইবাৰ আহিছোঁ নেক্সট ৰাশিটোলৈ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 চনৰ জানুৱাৰী মাহটোত শক্তি, গোপন ধাৰণা, চিন্তা আৰু বেলেগ অভিজ্ঞতাৰ সময়। আপোনাৰ অন্তঃশক্তি আৰু ধৈৰ্যই এই মাহত আপোনাৰ যিকোনো সমস্যাক লৈ এই মাহত আপুনি বিজয় লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত ৰিস্ক ল'লেহে ব্যৱসায়ত লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰিত নতুন দায়িত্ব বাঢ়িব। প্ৰেমত অনুকূল থাকিব। কৰ্মৰ ক্ষেত্ৰত অলপ চাপ আৰু সমস্যাই থাকিব পাৰে। শেষত কিন্তু আপুনি তাৰ পৰা ভাল ফল পাব। সেয়েহে কৰ্ম কৰি যাওক। নিগেটিভ ফিল আহিব পাৰে, কিন্তু চেঞ্জ কৰক। চেঞ্জ ইয়ৰ লাইফ, চেঞ্জ ইয়ৰ থট। আপুনি যেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰি আগবাঢ়িব, তেনেকুৱা ধৰণে ৰিজাল্ট পাব। বহুদিন ধৰি ৰৈ থকা কাম পুনৰ আৰম্ভ কৰিবলৈ সক্ষম হ'ব। আয় ব্যয় দুয়োটাই ঠিকে চলিব। বাজেট মানি চলিলে অধিক লাভ। পৰিয়ালত কেইবাটাও সিদ্ধান্ত আপোনাৰ ওপৰত থাকিব। দাম্পত্যত আকৰ্ষণ বৃদ্ধি, কিন্তু কেতিয়াবা সন্দেহ বা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা থাকিব পাৰে। সেয়েহে এটা সম্পৰ্কত বিশ্বাস থকাটো অত্যন্ত জৰুৰী, আপোনাৰ মোৰ সকলো আটাইৰে কাৰণে। সেইকাৰণে এটা সম্পৰ্কত নিজৰ পাৰ্টনাৰজনক লগত ৰাখি, বিলিভ ৰাখি আগবাঢ়ি যোৱাটো আপোনাৰ মোৰ কাৰণে অত্যন্ত জৰুৰী। কাৰণ এটা সম্পৰ্ক গঢ় দিবলৈ দুজনৰ ব্যক্তিৰ দৰকাৰ, কিন্তু নষ্ট কৰিবলৈ এজনেই কাফি। শান্তভাৱে কাম কৰিব। ওম নমঃ শিৱায়। স্বাস্থ্যৰ ক্ষেত্ৰত হঠাৎ কফ, ঠাণ্ডা, ষ্টং, পিঠিৰ বিষ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শুভ ৰং গাঢ় নীলা, শুভ সংখ্যা 9, শুভ বাৰ হৈছে মঙলবাৰ আৰু শনিবাৰ। ওম নমঃ শিৱায় নাম উচ্চাৰণ
কমেণ্ট বক্সত। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটো উৎসাহ উদ্দীপনা আপোনাৰ মনৰ মাজত যাত্ৰা, নতুন কাম, নতুন আশা আৰু দীঘলীয়া কাম সম্পূৰ্ণ হ'ব। বহু বাধা আঁতৰি যাব। কৰ্মৰ ক্ষেত্ৰত পদোন্নতি, বেতন বৃদ্ধি, সকলো ক্ষেত্ৰত আপোনাৰ ভাগ্য বৈষ্ণৱ শক্তিৰ দৰে সফলতা পাব। নীতি নিয়ম ধৰি চলিলে কোনো বাধা আপোনাৰ সন্মুখত থাকিব নোৱাৰে। অৰ্থনৈতিক অৱস্থা ধন লাভৰ ৰাস্তা খুলিব। বিদেশ যাত্ৰা শুভ ফল পাব। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে ভাল। সাৱধান, কেতিয়াবা পেটৰ সমস্যাই দেখা দিব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3, শুভ দিন বৃহস্পতিবাৰ আৰু ৰবিবাৰ। ওম নমঃ শিৱায়। ইয়াৰ পিছৰ ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 চনৰ জানুৱাৰী মাহটোত দায়িত্ব, কৰ্ম, পৰিশ্ৰম, সময় বুজি ব্যৱহাৰ কৰাটো বিশেষ সময়। আপোনাৰ চাল চলন, পৰিশ্ৰম, আপোনাৰ দায়িত্ববোৰ আপোনাৰ আনৰ পৰা পৃথক কৰি তুলিব। ওম নমঃ শিৱায়। প্ৰেমত আহিব সুখবৰ। এই মাহত গুৰুত্বপূৰ্ণ কামবোৰ কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত চাকৰি, প্ৰেম, ব্যৱসায় মাধ্যম থাকিব। চাকৰি কৰি থকা জাতক জাতিকাসকলৰ বাবে 9 জানুৱাৰীৰ পৰা আগবাঢ়ি যোৱা দেখিব। নতুন দায়িত্ব আহিব। উচ্চ পদ মুকলি হ'ব। বহুদিন ধৰি ৰৈ থকা কামবোৰ আপোনাৰ এই মাহত সমাধান হ'ব। আয় বৃদ্ধি হ'ব, কিন্তু ব্যয়ো যথেষ্ট পৰিমাণ হ'ব। শুভ ৰং হৈছে কফি ৰং। শুভ দিন হৈছে শনিবাৰ আৰু বুধবাৰ। শুভ সংখ্যা হৈছে 4 আৰু 8। ওম নমঃ শিৱায়। ইয়াৰ পিছৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই জানুৱাৰী মাহটোৰ পাছৰ পৰাই মানসিক পৰিৱৰ্তন, নতুন যাত্ৰা, শিক্ষা, আত্ম উন্নতি, ব্যৱসায়ত লাভ হ'ব। প্ৰেমত হঠাৎ প্ৰস্তাৱ আহিব। স্বাস্থ্য, মানসিক চাপ এৰাই চলিবৰ বাবে সদায় মৰ্ণিং ৰাতিপুৱা য়োগা এক্সাৰচাইজ কৰক। শিক্ষা ক্ষেত্ৰত ভাল ফল পাব। আত্মসন্মান বৃদ্ধি পাব। চাকৰিৰ ক্ষেত্ৰত নতুন দায়িত্ব, পঢ়া শুনাত ষ্ট্ৰেটেজি, গ'ল লৈ আপুনি সংকল্প লৈ আগবাঢ়িবলৈ পাৰিব। বহুদিন ধৰি চেষ্টা কৰি থকা বৃহৎ সুযোগ লাভ হ'ব। পৰীক্ষা দিবলৈ সাজু হৈ থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো শুভ মাহ হ'ব। কৰ্মৰ ক্ষেত্ৰত বিদেশ বা অন্য জাগাত যোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ধন সম্পত্তিৰ ক্ষেত্ৰত মাধ্যম থাকিব, নিয়ন্ত্ৰণ বাঢ়িব। ফেমিলিত সুখ থাকিব, কিন্তু কিছুমান ক্ষেত্ৰত ভুল বুজাবুজি হ'ব পাৰে। সন্তানৰ মংগল থাকিব, সুখবৰ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সজাগতা হৈ চলিব লাগিব। ৰং নীলা হালধীয়া। শুভ সংখ্যা 4 আৰু শুভ দিন হৈছে সোমবাৰ, বুধবাৰ। ওম নমঃ শিৱায়। এইবাৰ অন্তিমটো ৰাশি লৈ আহিছোঁ, মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই জানুৱাৰী মাহত গভীৰ আত্মচিন্তা, আধ্যাত্মিক কাম কাজত স্থিৰতা, বহুদিনৰ সমস্যা সমাধান লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মৰ ক্ষেত্ৰত ভাল ফল পাব। কৰ্ম, পৰিশ্ৰম, বুদ্ধি, মানসিক শক্তি সকলো ক্ষেত্ৰতে বৃদ্ধি পাব। চাকৰি সন্ধান থকা লোকৰ বাবে জানুৱাৰী মাহত 10 তাৰিখৰ পাছৰ পৰা নতুন সন্ধান মুকলি হ'ব। নতুন আয়ৰ পথ সৃষ্টি হ'ব। পৰিয়ালত সুখ শান্তি থাকিব। ফেমিলিত কিছু কাজ কৰ্ম আহিব পাৰে। দাম্পত্যত আগতে ভুল বুজাবুজি দূৰ হ'ব। প্ৰেমত সুখবৰ থাকিব। শুভ ৰং নীলা। শুভ সংখ্যা 3। শুভ দিন হৈছে বৃহস্পতিবাৰ আৰু সোমবাৰ। ওম নমঃ শিৱায়। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু সাৱধান হ'ব লাগিব। পানী অধিক বেছি পৰিমাণে খোৱাটো অত্যন্ত জৰুৰী। যদি আপোনাৰ ৰাশি উল্লেখ কৰাৰ কথাবোৰ আপোনাৰ প্ৰমাণিত হয়, তেনেহ'লে নিশ্চয় আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। নিজৰ ৰাশিটো কমেণ্ট বক্সত কমেণ্টৰ জৰিয়তে জনাবলৈও নাপাহৰিব। প্ৰিয় দৰ্শক, তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। আপোনালোকৰ আটাইৰে নতুন বছৰৰ নতুন আৰম্ভণিৰে সংকল্প লৈ আগবাঢ়ি যাওক আৰু আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ।